Hello guys, কি খবৰ সকলোৰে এটো আসলে হাজবেণ্ডৰ প্লাষ্টাৰ কাটিব যোৱা দিনাৰে ভিডিও হাজবেণ্ড লাহে সুস্থ হৈ উঠিছে আৰু তেওঁ লাহে খুস্কাৰিব পৰা হৈছে আৰু এই ভিডিওটো 10-15 দিন আগতে কৰা ভিডিও হয় কিন্তু এডিট কৰা এলাহতে আপোনালোকৰ ওচৰত দিয়া হোৱা নাছিলে আৰু এইফালে মই বাহিৰৰ ভাল লগা ভিউবোৰ ভিডিও বনাই গৈছিলো মই এনেকৈ কৰবাত গলে ভাল লগা ভিউখিনি মোৰ মোবাইলত সেভ কৰি ৰাখো আপোনালোকে বাৰু ৰাখে নাই মই কিন্তু ৰাখো মোৰ কিবা এটা ভাল লাগে তো আপোনালোকে দেখি মই ভিডিওবোৰ প্ৰায় বেছিভাগ ঘৰৰ পৰাই দিও বাহিৰত বেছি ফুৰিব যোৱা নহয় আৰু এনেকৈ কেতিয়াবা ফুৰিব যাব পালে বহুত বেছি ভাল লাগে আৰু এইফালে হাজবেণ্ডৰ প্লাষ্টাৰ কাটা ষ্টাৰ্ট কৰি দিছে এইটো প্ৰসেছত যে এনেকৈ প্লাষ্টাৰ কাটে মই আজি ফাৰ্ষ্ট টাইম দেখিলে কিবা এটা সাংঘাতিক যেন লাগে এনেকুৱা লাগে যেন স্কিনত লাগিলে কাটি যাব কিন্তু একো নহয় তাহাতে আমাক হাতত দেখাই দিছে জাষ্ট মাটি চালটো গুচি যায় কিন্তু কোনো ধৰণৰ একো ক্ষতি নহয় বা কাটা নাযায় তেজু নোলায় ঘৰলৈ আহি থাকোঁতে মচলপুৰৰ হাট বজাৰখনৰ পৰা কেইটামান চব্জি কিনি আনিলোঁ আৰু ছাডেনলি এই ড্ৰেগন ফ্ৰুইটছটো মই চকুত পৰি গ'ল আৰু লৈ আনিলোঁ এটা আৰু এইফালে বনাব লৈছো ইভিনিঙৰ চাহৰ নাস্তা বতৰৰ ফুল বতৰত খাব লাগে কিন্তু আমাৰ হাজবেণ্ডেও নাখায় ছোৱালীও নাখায় আৰু ময়ো বেছি ভাল নাপাওঁ তথাপি মই অলপ চলপ খাওঁ আৰু কিন্তু মই ভাবিছোঁ ছোৱালীক আজি যিকোনো প্ৰকাৰে হ'লেও খুৱাব লাগিব চ' ভাবিলোঁ এনেকৈ ইয়াৰ কঁঠালৰ পিউৰিখিনি উলিয়াই কেইটামান তাইক মালপোৱা বনাই দিওঁ আৰু এটো প্ৰসেসৰে মই ভালদৰে গোটেইখিনি কঁঠালৰ পিউৰি উলিয়াই লৈ মালপোৱাটা ভালদৰে ভাজিলো আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিবচোন খাবলৈ সঁচাকৈ খুব বেছি ভাল হয় এইফালে মোৰ কঁঠালৰ মালপোৱা ৰেডি হৈ গ'ল সঁচাকৈ মালপোৱাটা খুব ধুনীয়াকৈ ফুলি উঠিছিলে আৰু খুব বেছি সফট হৈছিলে আৰু খাবলৈ কিন্তু সঁচাকৈ বহুত বেছি ভাল হৈছিলে আৰু এনেদৰে আমি কঁঠালৰ মালপোৱাৰ সৈতে গধূলি চাহ কাপ এনজয় কৰিলোঁ আৰু আপোনালোকে কেতিয়াবা ঘৰত এনেদৰে বনাই খাব পাৰে আপোনাৰ শিশুটিও খাই খুব বেছি ভাল পাব আমাৰ তাচুৱে খাই খুব ভাল পালে এয়া হ'ল গাহৰি কলা কচুৰ সৈতে আহোঁতে আমি বৰমৰ পৰা লৈ আহিছোঁ ৰাতিৰ সাজত খাবৰ কাৰণে আৰু মই ধুনীয়াকৈ কলা কচুৰ ঠাৰিৰ সৈতে বনালোঁ আৰু খাই খুব বেছি ভাল পালোঁ আৰু এয়া হৈছে নেক্সট ডে দুপৰীয়াৰ ভিডিঅ' নিমখ জ্বলা লৈ লৈছোঁ ইয়াত পিটিকি নিমখ জ্বলা পিটিকি এনেকৈ খাম জামু কোনে এনেকৈ খাই ভাল পায় বাৰু মই কিন্তু খুব বেছি ভাল পাওঁ আৰু এনেকৈ এটাকৈ খাই থাকিবৰ কাৰণে সময় নাথাকে চ' মই যেতিয়া সময় পাওঁ তেতিয়া এনেদৰে এগালমান উলিয়াই লওঁ আৰু এনেকৈ নিমখ জ্বলাৰে পিটিকি খাওঁ জামুখিনি পিটিকা হোৱাত ধুনীয়াকৈ ঘৰৰ চিৰিটোত বহি লৈ বাহিৰৰ ভিউটো চাই জামুৰ সোৱাদ লৈ আছিলোঁ আৰু আজিলৈ আহিছোঁ আকৌ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে থেংক ইউ